নমস্কাৰ, মোৰ নাম শ্ৰী উপমা ডেকা আৰু মোৰ দেউতাৰ নাম হৈছে মণিৰাম ডেকা আৰু মোৰ মাৰ নাম মলয়া ডেকা। মোৰ ঘৰ হৈছে মিছাতখলা পূব বগৰীবাৰী গাঁও। মোৰ সৰুৰ পৰাই মোৰ বাদ্যযন্ত্ৰৰ প্ৰতি বহুত আকৰ্ষণ আছিল আৰু এতিয়া মই চেষ্টা কৰি বা ৰাইজৰ আশীৰ্বাদত ড্ৰাম ছেটটো মই বজোৱা এটা সুবিধা পাইছোঁ বেণ্ড পাৰ্টি দলত। গতিকে মই তেনেকৈ বেণ্ড পাৰ্টি ড্ৰাম ছেট বজাই মোৰ প্ৰয়োজনীয় বস্তুখিনি মই ল'ব পাৰিছোঁ বা ঘৰখনতো কেতিয়াবা অলপ সহায় দিব পাৰিছোঁ। কিন্তু বৰ্তমান যিটো সমস্যা হৈ আছে কৰোণা ভাইৰাছৰ কাৰণে আমি সৰু সৰু শিল্পীসকল বহুত সমস্যাত ভুগিছোঁ। তাৰ বাবে আমি বহুত কষ্ট পাই আছোঁ। তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা শিকিবলৈ? ড্ৰাম ছেটটো মই আৰম্ভ কৰিছিলোঁ 2016ৰ পৰা। কোনোবা গুৰু আছিলে নেকি? গুৰু তেনেকৈ নাই, নিজৰ চেষ্টা মই ঘৰতে পিৰা ডেস্ক বেঞ্চ য'ত জীপত এনেকৈ বজাই মনত কল্পনা কৰিলে মই বৰ্তমান ড্ৰাম ছেটটো অলপ শিকি লৈছোঁ। ভৱিষ্যতে তোমাৰ এটা ডাঙৰ ড্ৰাম ছেটৰ শিল্পী হোৱাৰ আশা? ভৱিষ্যতত মই সমাজে বা আশীৰ্বাদ কৰিলে বা নিজৰ চেষ্টাৰ জৰিয়তে মই ভাল এখন বা মঞ্চ এখন পাব বহুত হেঁপাহ আছে। এই সপোন বাস্তৱ হয় নহয় নাজানো, কিন্তু বহুত আশা এটা আছে পাবলৈ। মই ক'ব খুজিছোঁ, নিজৰ যদি প্ৰতিভাবিলাক আছে লাজ ভয় নকৰি আগবাঢ়ি আহিব লাগে আৰু প্ৰকাশ কৰিব লাগে। আৰু জীৱনত নিজৰ ভৰিত থিয় দি খোৱাটো এটা মানুহৰ ডাঙৰ এটা ভাল কথা আৰু বিপদ নহয়। তেতিয়াহ'লে নিজৰ ভৰিত খোৱাটো মই বিচাৰোঁ বিশেষকৈ স্বাধীন হ'ব লাগে, লাজ ভয় কৰিব নালাগে, কৰ্মত কোনো বাধা নাই, যিটো যোনে যোগ্য হ'ব লাগে, কাম বন কৰিব লাগে আৰু উপাৰ্জন কৰিব লাগে। তোমাৰ কিবা বিশেষ সপোন পুহি ৰাখিছা নেকি? সপোন সেয়ে মই এজন ভাল মিউজিক যাতে সোমাব পাৰোঁ, ড্ৰাম ছেটৰ যাতে নিপুণ শিল্পী হ'ব পাৰোঁ ভৱিষ্যতত। তাৰপিছত মই ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ প্ৰতি যেন সকলোৰে শুভকামনা থাকে। চৰকাৰ তথা অসমবাসীক তুমি এই লকডাউনৰ সময়ত কি ক'বা? মই ক'ব খুজিছোঁ, এতিয়া আমি লকডাউনৰ কাৰণে সমস্যাত বহুত ভুগি আছোঁ। বহুত শিল্পী সৰু সৰু শিল্পীবিলাক ভুগি আছে বহুত সমস্যাত। গতিকে মই ক'ব খুজিছোঁ, অসম চৰকাৰে যেন আমাক দয়া কৰি অলপ সহায় দিয়ে। যি সহায় দিয়ে আমি তাকে লৈ সুখী হ'ব পাৰোঁ।